ঘৰ বা কোনো এটা বস্তু আপুনি যিমানেই লাগে চাফ-চিকুণ নকৰক কিয় এটা সময়ত ধূলি পৰি লেতেৰা কৰিবই। একেদৰে এজন মানুহ যিমানেই ভাল নহওক কিয় কোনো এটা ক্ষণত কিবা নহয় কিবা এটা ভুল কৰি পেলাবই। এটা কথা মনত ৰাখিব, জীৱনত সকলোকে গুৰুত্ব দিয়া বা সন্মান দিয়া আমাৰ প্ৰত্যেকৰে স্বভাৱত থকা উচিত। যিসকল অন্তৰৰ পৰা ভাল হ'ব তেওঁলোকে জীৱনলৈ লগ দিব আৰু যি বেয়া হ'ব সেইসকলে আমাক শিক্ষা দিব। জীৱনটো ঠিকমতে চলাই নিয়াৰ ক্ষেত্ৰত বেয়াৰ পৰা পোৱা শিক্ষা বা ঠেকা আৰু ভালৰ পৰা পোৱা সংগৰ বহুত বেছি প্ৰয়োজন হয়। এটা কথা মনত ৰাখিব, যিদৰে এটোপাল নেমুৰ ৰসে গাখীৰ আৰু পানীক ভাগ ভাগ কৰি পেলাব পাৰে, ঠিক একেদৰে টকা বা সা-সম্পত্তিৰ অহংকাৰে বুকুৰ আপোন মানুহবোৰৰ লগত সম্পৰ্ককো ভাগ ভাগ কৰি পেলাব পাৰে। যেতিয়া এডাল মালা ছিগি পৰে তেতিয়া আকৌ সেইডাল মালাকে ঠিক কৰিবলৈ গ'লে আগতকৈ অলপ হ'লেও চুটি হৈ পৰে আৰু লগতে মাজত গাঁঠিও পৰি যায়। এই একেই নিয়ম সম্পৰ্কত থকা বিশ্বাসতো খাটে। যদি এবাৰ সম্পৰ্কত বিশ্বাস হেৰায় তেতিয়া আৰু আকৌ এবাৰ প্ৰথমৰ নিচিনাকৈ কেতিয়াও নহয়। মানুহৰ মাজত থকা অহংকাৰ আৰু অত্যাধিক জেদ এক প্ৰকাৰৰ মানসিক ৰোগৰ নিচিনা। এই মানসিক ৰোগৰ ঔষধ হ'ল সময়। এটা দিন এনে আহিব সময় এই ৰোগৰ চিকিৎসা ঠিকমতে কৰিবই। অহংকাৰ আৰু জেদেৰে ভৰি থকা মানুহবোৰে নিজকে আনতকৈ ভাল বা আভিজাত্য দেখুৱাবলৈ গৈ নিজৰ আপোন মানুহবোৰকেই তুচ্ছ জ্ঞান কৰিবলৈ লয়। মানুহক জানি বুজি কৰো বুলিয়ে ক্ষতি কৰাটো এক প্ৰকাৰৰ ঋণ। মনত ৰাখিব, যেতিয়া আপুনি কাৰোবাৰ লগত অন্যায় কৰিব, আনৰ ক্ষতি কৰিব, ঠিক একেদৰেই আপুনিও আন কাৰোবাৰ পৰা সেই একেখিনি ঘূৰাই পাব। হয়তো আপুনি আনক দিয়া কষ্টখিনিতকৈ বেছিকৈহে দুখ কষ্টবোৰ ভুগিব লাগিব। কম্প্ৰমাইজ আনে বেয়া পায় বুলি সকলোৰে লগত কৰা উচিত নহয়। যদি কম্প্ৰমাইজ কৰিবলৈ কৈ আপুনি আপোনাৰ নিজৰ আত্মসন্মান তথা ব্যক্তিসত্তা কমি যায়, তেনে ঠাইত আৰু কম্প্ৰমাইজ নহয়, অলপ কঠোৰ হৈ উভতি ধৰাৰহে প্ৰয়োজন। প্ৰতিজন মানুহৰ জীৱনৰ বাবে আটাইতকৈ ডাঙৰ শত্ৰু কি জানেনে? মানুহজনৰ নিজৰে অনিয়ন্ত্ৰিত মন মগজু। যদি এজন মানুহৰ নিজৰ মন মগজুক নিয়ন্ত্ৰণ কৰিব পৰা শক্তি আছে, তেন্তে সেইজন মানুহ জীৱনৰ যিকোনো যুদ্ধত বা বিপদত জয় হ'ব পাৰিবই। আৰু যদি মানুহজনে নিজৰ মন মগজুক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে জীৱনৰ একেবাৰে সহজ যুদ্ধটো পৰাজয় বৰণ কৰিবলগীয়া হ'ব। তিনিটা সত্য কথা সদায় মনত ৰাখিব। প্ৰথমতে, যিয়ে আপোনাৰ লগত প্ৰতাৰণা কৰে এদিন সেইজনো প্ৰতাৰিত হয়। পাৰ্থক্য মাথো সময়ৰ। সত্য আৰু ধৈৰ্যই মানুহক সাহস দিয়ে আৰু মিছাই মানুহক ধ্বংস কৰে। একমাত্ৰ সময়ে চিনাকি দিয়ে কোন কাৰ কিমান আপোন। যদি কোনো অন্ধ ব্যক্তিয়ে দৃষ্টিশক্তি ঘূৰাই পায়, তেতিয়া তেওঁ প্ৰথমে আগতেই তেওঁক সহায় কৰি অহা লাখুটিডাল পেলাই দিব। সেইটো এটা সত্য কথা যে যেতিয়া প্ৰয়োজন নহয় তেতিয়া পেলাই দিয়া হয়। ঠিক একেদৰে আমাৰ সমাজতো যিসকল লোকে সকলোকে প্ৰয়োজনত সমৰ্থন কৰে, বিপদত সহায় কৰে, সেইসকলকো বিপদ শেষ হোৱাৰ পিছত একাষৰীয়া কৰি পেলোৱা হয়। অচিনাকিৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিবলৈ লয়।